बुधबारखालि हादोरसानि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्मानि नुजाथिनायाव चिरां जिल्लानि काजलगावआव अरुणोदय 2.0 बिथांखिनि फोरमान बिलाइ राननाय हाबाफारि जालाङो। नाथाय बे हाबाफारियाव चिरां जिल्लानि सासे गागि खौरांगिरिखौ भिआइपि रैखाथिनि मुङाव पुलिसआ गिबि मन्थ्रिनि खाथियाव थांनो हेंथा होयो। चिरां जिल्लानि खौरांगिरिफोरनि अजद बादिब्ला खायसे खौरांगिरिखौ गिबि मन्थ्रिनि खाथियाव थांनो होदोंमोनब्लाबो माखासेखौ थांनो होआखै, जायनि जाउनाव गिबि मन्थ्रिनाव सोंनो थानाय बाथ्राया थालाङो। पुलिसनि बेबायदि हाबाया खौरांगिरिफोरखौ लाजि फोनांनाय जादों होनना गोख्रों खुद्रिनाय फोरमायदों चिरां जिल्लानि खौरांगिरिफोरा। बे आयदाखौ लानानै दिनै जयै खौरांगिरिफोरा सावरायना जिल्ला बेंगिरि आरो जिल्ला पुलिस खुंथाया जेंनाखौ खौरांगिरिफोरजों सावरायनानै फोजोबाब्ला जायखिजाया सोरखारि हाबाफारिनि खौरां फोसावनायनिफ्राय गोजानाव थानायनि थांखि लायो। बेनि अनगायैबो खौरांगिरिफोरा धालिगाव थानाया हमनाय मोसौ गारिनि भिडिअ' फुटेजखौ डिलिट खालामदों होनना गोनां अजद लाबोयो। কিছুদিন ধৰি সাংবাদিকসকলৰ ওপৰত আৰক্ষীয়ে হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈ আছে। এইটো সঁচা কথাই। যোৱাকালি মুখ্যমন্ত্ৰীৰ এটা অনুষ্ঠান আছিল কাজলগাঁৱত। ভিআইপিৰ নিৰাপত্তা বা মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি আমাৰ সাংবাদিক ধীৰাজ চক্ৰৱৰ্তী, তেওঁ নামনি অসমৰ ডিৱাইৰ জ্যেষ্ঠ সাংবাদিক ব্যুৰ, তেখেতক জনসংযোগৰ কাৰ্ড দেখুওৱাৰ পিছতো তেখেতক যাব দিয়া নাই, সোমাব দিয়া নাই আৰু সেইটো লৈ তৰ্ক বিতৰ্ক হৈছে আৰু তেওঁক অপদস্থও কৰিছে। গতিকে আৰু কিছুদিন আগতে আমাৰ গৰু গাড়ী ঢালিগাঁও থানাত গৰু গাড়ীত কিছু গৰু ধৰা পৰিছিল। আমাৰ সাংবাদিকসকলে তাতে ভিজুৱেল লৈছিল আৰু সেই ভিজুৱেল আৰক্ষীয়ে কেমেৰা পাৰ্চনৰ পৰা কাঢ়ি লৈ ডিলিট কৰাইছে। তাৰপিছত আজিও এটা কাজলগাঁৱত অনুষ্ঠান আছে, অৰুণোদয় আঁচনিৰ অনুষ্ঠান, আৰু সেই অনুষ্ঠানতো সাংবাদিকসকলৰ ভিআইপিৰ নামত, ভিআইপিৰ নিৰাপত্তাৰ নামত সাংবাদিকসকলক সোমাব দিয়া নাই। কিছুমানক সোমাব দিছে, কিছুমানক আটক কৰিছে, সোমাব দিয়া নাই। এই যে অভিযোগ, সাংবাদিকসকলক যে বাৰে বাৰে আৰক্ষীয়ে হাৰাশাস্তি কৰি আছে, গতিকে এই ক্ষেত্ৰত আমি আজি জৰুৰী এটা বৈঠক কৰিলোঁ চিৰাং জিলা প্ৰেছ ক্লাবে, আৰু এই বৈঠকত এটা সৰ্বসিদ্ধান্ত গ্ৰহণ কৰা হ'ল যে জিলা আৰক্ষী অধীক্ষক আৰু আমাৰ জিলা আয়ুক্ত আৰু সাংবাদিকসকলৰ প্ৰতিনিধিৰ লগত এটা যৌথভাৱে আলোচনা কৰি মীমাংসা নোহোৱালৈকে আমি জিলা প্ৰশাসনৰ আৰু আৰক্ষী প্ৰশাসনৰ যিমান বা বাতৰি, যিমান অনুষ্ঠান নিউজ হ'ব, সেই সকলো নিউজ আমি প্ৰত্যাহাৰ কৰিছোঁ। দেখা গৈছে যে যোৱাকালিৰ যিটো ঘটনা সংঘটিত হৈছিল তাতে কিন্তু মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ বেষ্টনীৰ কথা কোৱা হৈছিল, কিন্তু মুখ্যমন্ত্ৰীয়ে যেতিয়া আমি জনসভাত দেখিবলৈ পাইছিলোঁ তাতে মানে ৰুল ৰেগুলেশ্যন কিন্তু মুখ্যমন্ত্ৰী নিজে ভায়োলেশ্যন কৰিছিল, মুখ্যমন্ত্ৰী নিজে মানুহৰ মাজত সোমাই গৈছিল। হয়, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান নিৰাপত্তাৰ অভাৱ বুলি নাভাবে, কাৰণ শান্তিৰ অসম, শান্তিৰ শান্তিৰ বিটিআৰ বুলি তেওঁ কৈয়ে থাকে বা হৈছেও শান্তি, আমিও জানো। কিন্তু সেই হিচাপে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰাপত্তাৰ খাতিৰত ভোগা নাই, নিৰাপত্তাৰ অভাৱ ভোগা নাই, কিন্তু আমাৰ আৰক্ষীসকলে মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি সাংবাদিকসকলক এনেধৰণৰ হাৰাশাস্তি কৰি আছে। এইটো বিষয়ত আমি কি ক'ম, আচলতে ক'বলৈ ভাষা নাই, কাৰণ এটাৰ পিছত এটা ঘটনা চিৰাঙত হৈ আছে আৰু সাংবাদিক কৰ্মীসকলে মানে গুৰুত্ব সহকাৰে বস্তুটো মানি লৈছিল। কিন্তু দেখা গৈছে ইহঁতসকলে যিটো ব্যৱস্থা কৰি আছে এইটো এতিয়া মানে আমি যে ধৈৰ্য ধৰিব পাৰিম এইটো আমাৰ হাতত নাই, কাৰণ ইয়াৰ পূৰ্বে বাছগাঁৱত অসমৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা আহিছিল, সাংবাদিকৰ লগত বেয়া ব্যৱহাৰ কৰিছে। সিদিনা আমি নিউজ বৰ্জন কৰিছিলোঁ। আমি আৰক্ষীক কোনো ধৰণৰ মানে অভিযোগ দিয়া নাই বা কৰ্মীসকলক কোনো ধৰণৰ অভিযোগ দিয়া নাই। কালি এনেকুৱা মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত আমাৰ সাংবাদিক এজনক খুব বেয়া ব্যৱহাৰ কৰিছে। সেইটো আমাৰ বঙাইগাঁৱৰ এজন জ্যেষ্ঠ সাংবাদিক আছে, মই নাম নকওঁ, তেখেতক খুব বেয়া ব্যৱহাৰ কৰিছে। এইটো আমাৰ মানে খুব বেয়া পাইছোঁ আমি। কালিও আমি আৰক্ষী অধীক্ষক এই বিষয়ে অৱগত কৰিছিলোঁ, কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। আজিও ঠিক ভিআইপিৰ নামত আমাৰ সাংবাদিকসকলক যি ধৰণৰ মানে হাৰাশাস্তি কৰে, এইটো আমি খুব দুখিত আৰু দুখ প্ৰকাশ কৰিছোঁ। এতিয়া ডিচিশ্যন যিহেতু আমাৰ বিভিন্ন সাংবাদিকসকলৰ সংস্থা আছে, সকলোৱে মিলি যিটো সিদ্ধান্ত ল'ব, আমি সেই সকলোৱে এক লগত মানে কৰি আমি কাম চলাই যাম।